কি খবৰ আপোনালোকৰ? মই প্ৰিন্স ভৰালে কৈ আছোঁ আৰু জানে এতিয়া গোটেই APSC ৰিজাল্ট দিলে, চাৰিওফালে ইউটিউব ফেচবুক একো খুলিবই নোৱাৰি। APSC মই হৈ আছে আৰু মই ডুমডুমাৰ এজন ল'ৰাৰ ওচৰত আহিছোঁ, আমাৰ লগৰে হয় প্ৰায়, নৱোত্তম শৰ্মা বুলি কয়, APSC পাছ কৰিছে। অলপ দেৰিকৈ আহিছোঁ মই, মানে দেৰিকৈ আহিলে অলপ শান্তিকৈ কথা পাতিব পাৰিম, নহ'লে মানুহবোৰ ভিৰ লাগি থাকে, বহুত মানুহ আহি আছে। তেওঁ সোমাই যাম ভিতৰলৈ। এইটোৱে নৱোত্তমৰ ঘৰ, মানে নৱোত্তমৰ মাক এটা সময়ত 18 বছৰ, মাকে 18 বছৰ দৰমহা নোহোৱাকৈ কাম কৰিলে বিদ্যালয়ত, 1 টকা দৰমহা নাই, 2টাই ৰুম আছিলে, তাতে পঢ়িছিল, কষ্ট কৰিছিলে আৰু আজি APSC পাছ কৰি অফিচাৰ হৈ গ'ল। তেওঁ ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ, মাক আছে এফালে, আমি আহিব নৱোত্তমৰ ওচৰলৈ যাওঁ। এই ৰুমটো স্বাগতম জনাইছোঁ। এইটো ৰুম, প্ৰথমে মই ৰুমটো দেখুৱাইছোঁ। এইফালে আমাৰ পিছফালে আছে নয়ন কলিতা, চব বন্ধু, আমি একে বয়সৰ হয়, 3জন একেলগে পঢ়া, 15 চনত গ্ৰেজুৱেশ্যন কমপ্লিট। এইখন দেখুৱাই দিয়াচোন নয়ন অলপ কিতাপবোৰ। এখন লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি, গোটেই কিতাপবোৰ আছে, স্পেক্ট্ৰামৰ আছে ন, মডাৰ্ণ ইণ্ডিয়া, গোটেই কিতাপ ধুনীয়াকৈ এখন টেবুলতে পঢ়ি। এইয়া চাওক, ইয়াত লিখি দিছে গেজেটখন ন, এইখন চিলেবাছখন ইয়াত থৈ দিছে টেবুলত, এখন মেইনছৰ চিলেবাছ। আচ্ছা, ইয়াতে বহি লোৱা, ইয়াতে পাতোঁ, ঠিক আছে। মানে ইয়াত চিলেবাছখন, প্ৰথম কথা মানে মই এইটোৱে সুধিম, চিনাকিটো বাৰু বাকী পিছত হ'ব। এই 6খন টোটেল পেপাৰ মেইনছত, এখন এছে হয়, বাকী 5খন জেনেৰেল ষ্টাডিজ। মানে বহুতে সেইটোতে ভয় খাই যায়, মানে APSC মেইনছটো কেনেকৈ দিম, 300 নম্বৰ একেদিনাই 600 নম্বৰ লিখিব লাগিব, 6 ঘণ্টা, আকৌ একেৰাহে হয় 6খন পেপাৰ। মানে সেই ভয়টো প্ৰথম আঁতৰাব লাগিব APSCৰ কাৰণে। সেই ভয়টো কেনেকৈ আঁতৰাব লাগিব? নিজৰ সংজ্ঞানৰ মাজত চিভিল ছাৰ্ভিচটো ৰাখিব পাৰিলেই হ'ল, প্ৰথম কথা সেইটোৱে। তাৰপিছত পৰীক্ষাটোলৈ ভয়টো লাগিবই, মোৰো ভয় লাগিছিলে। আৰু যিকোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰ যেতিয়া এটেম্প কৰে তেতিয়া পৰীক্ষাটোলৈ ভয় লাগিব, আৰু এইটো একদম স্বাভাৱিক কথা, মানে ভয় লগাটো। আৰু চিলেবাছখন দেখি ভয় লাগি গৈছিলে, প্ৰথমটো চিলেবাছখন দেখি মোৰ বিৰাট ভয় লাগিছিলে। এইখন আচলতে বেছিকেলি UPSCৰ চিলেবাছ হয়। UPSCৰ চিলেবাছখনক অসমৰ মডেলত তেওঁলোকে মানে বনাই পেলাইছে। তো এইখন চিলেবাছ প্ৰথম দিনাখনলৈকে বা 10 দিনলৈকে 15 দিনলৈকে ভয় লাগিলে। তাৰপিছত মই কিছুমান ইউটিউবৰ চেনেল চালোঁ, বিশেষকৈ বিকাশ দিব্যকৃতি ছাৰৰ ইউটিউবৰ চেনেলত অকণমান ডেছক্ৰিপশ্যন আছিলে যে চিলেবাছখন কেনেকৈ পঢ়িব লাগে। তাৰপিছত অৱধ ওজা বুলি এজন ছাৰ আছিলে, তেওঁৰ কিছুমান ইউটিউব ভিডিঅ' আছে। তো প্ৰথমটো আমি মটিভেশ্যনৰ কাৰণে চাইছিলোঁ, জাষ্ট কেনেকৈ মানে 1-1.5 বছৰৰ এটা যাত্ৰা চলাম। তো মটিভেশ্যন দেখিলোঁ, মটিভেশ্যন লৈ থাকিলে অকল মটিভেশ্যনহে লৈ থকা হ'ব, APSC নহ'ব, UPSCও নহ'ব। তো আৰু তাৰপিছত মই চিলেবাছটো আকৌ এবাৰ পঢ়িবলৈ মোক শিকালে মোৰ বান্ধৱী এগৰাকী। তেখেত এতিয়া মাজুলীৰ এছিষ্টেণ্ট কমিশ্যনাৰ, পূজা বৰা বুলি। তাই মোক ক'লে যে তুমি চিলেবাছটো ব্ৰেকআপ কৰা, চিলেবাছটোৰ ব্ৰেকআপটো জৰুৰী। আৰু চিলেবাছটো মই এনেকৈ ব্ৰেকআপ কৰিছিলোঁ, আপোনালোকে যদি চাই, প্ৰথম পাৰ্টটো মই হিষ্ট্ৰী পাৰ্টটো বেলেগকৈ ব্ৰেকআপ কৰি লৈছিলোঁ। তাৰপিছত ছ'চাইটিৰ কাৰণে এইকেইটা ছ'চাইটিৰ টপিক, এইকেইটা ছ'চাইটিৰ কাৰণে ব্ৰেকআপ কৰিলোঁ। তাৰপিছত যিখিনি জিঅ'গ্ৰাফিৰ কিতাপৰ পৰা পঢ়িম, চেপ্টাৰকেইটাৰ নামকেইটা মই ইয়াত মাৰ্ক কৰি ল'লোঁ, আৰু NCERTৰ এখন কিতাপৰ পৰা ছ'চাইটিখিনি পঢ়িম বুলি মই মানে ঠিক কৰিলোঁ। তাৰপিছত এইখন আছিলে ছেকেণ্ড পেপাৰখনৰ মোষ্টলি লক্ষ্মীকান্তৰ পৰা হৈ যায়। তাৰ উপৰিও মই নাই, লক্ষ্মীকান্ত বহুতে কয় মই কেইবাবাৰো পঢ়িলোঁ। মই পিছে লক্ষ্মীকান্ত সম্পূৰ্ণকৈ পঢ়া শেষেই নহ'ল আজিলৈকে। লক্ষ্মীকান্তৰ মানে কিছুমান পাৰ্টহে মই কৰিছোঁ, কিতাপখন নতুন নিচিনাই হৈ আছে, ভালকৈ যদি পেজবোৰ খুলি চাই মাৰ্কো কৰা নাই, মানে কিছুমান পেজ একদম চফা হৈ থাকে। তাৰপিছত মোৰ কিতাপ বহুত চফাই হৈ থাকে, মই লেতেৰা কৰিবলৈও বেয়া পাওঁ, মানে কিতাপখন বেলেগে পঢ়িলে দিগদাৰ হ'ব বুলি। তাৰপিছত হ'ল লক্ষ্মীকান্তখন মোৰ পঢ়ি শেষ নহ'লগৈ, আৰু তাতে এটা ব্ৰেকআপ কৰিছিলোঁ খালি গভাৰ্নেন্সৰ পাৰ্টকেইটা। মানে তুমি এইটো ক'ব বিচাৰিছা যে গোটেই চিলেবাছখনক ব্ৰেকআপ কৰিছিলা, ভাগ কৰি লৈছিলা, কৰি লৈ মানে পঢ়াৰ সুবিধাৰ কাৰণে? সেইটো সুবিধা হৈছিলে আৰু পঢ়িবৰ কাৰণে ন? সুবিধা হৈছিলে মানে কি, ইয়াতে এটা টপিকৰ ওপৰত বস্তু নাই। আচ্ছা, একেখন পেপাৰতে যিহেতু হিষ্ট্ৰীৰ কুৱেশ্যনো আহিব পাৰে, ছ'চাইটি কুৱেশ্যনো আহিব পাৰে, তো আমি যদি টপিকবোৰে ছেপাৰেট কৰি নলওঁ, কাৰণ আমি এটা স্কুলতে এনেকুৱা ধৰণৰ 6টা ছাবজেক্টৰ পৰীক্ষা দিয়া, তাৰপিছততো আমি অকল ফিজিক্স পঢ়িলে ফিজিক্স পঢ়িছোঁ, কেমেষ্ট্ৰি পঢ়াই কেমেষ্ট্ৰি পঢ়িছোঁ। কোনেও, তোমাৰতো বেকগ্ৰাউণ্ড ফিজিক্স আছে? মোৰ ফিজিক্স হয়। তো সেই আমি অকল নিজৰ পাৰ্টটোহে পঢ়ি আছিলোঁ, কেতিয়াওতো এনেকুৱা বস্তু পঢ়া নাই। তো এনেকুৱা বস্তু পঢ়িবলৈ আমি আকৌ স্কুল ডেইজলৈ নিজকে মানে স্কুলৰ দিনলৈ ঘূৰাই নিছোঁ। স্কুলীয়া দিনলৈ ঘূৰাই নিয়াৰ লগে লগে আমি এনেকৈ ভাগ কৰিবলগীয়া হৈছে কিবা কিবি টপিকবোৰ। আচ্ছা, মই এতিয়া মেইন কথালৈ আহিছোঁ, তোমাৰ নামটো কৈ দিয়া এবাৰ। মোৰ নামটো নৱোত্তম, বহুতে নৰোত্তম বুলি কয়, মোৰ নামটো নৱোত্তম শৰ্মা।
হেৰি মানে তোমাৰ স্কুলিং ক'ৰ পৰা হৈছিলে, ক'ৰ পৰা পঢ়িছিলা? মই সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় ডুমডুমাৰ। মেট্ৰিক মেট্ৰিক হেৰি কি হ'ল তাৰপৰা ৰিজাল্ট মেট্ৰিকত কি? মোৰ মেট্ৰিকত মই ষ্টাৰ মাৰ্ক পাইছিলোঁ, মানে 2010 চন আছিলে চাগে। হয় 5টা ছাবজেক্টত লেটাৰ আছিলে তেতিয়া। চুকাই আছিলে মানে। ভাল ফলাফল বুলি কয়, চুকা নহয় মানে তেতিয়াৰ দিনত ভাল ফলাফল বুলি কয়, অকণমান ফুটনি মাৰিবলৈ শিকিছিলোঁ আৰু তাৰপিছত গম পালোঁ যে মানে মানুহে ডিষ্টিংশ্যনো পায়, ষ্টেনো কৰে। যেতিয়া বুজি পালোঁ তেতিয়া আমাৰ স্কুলৰ ভিতৰত আচলতে সেইটো ৰিজাল্ট ভাল আছিলে, সেইকাৰণে আৰু আমি ভাবিছিলোঁ যে বহুত ডাঙৰ কিবা এটা হ'ল। হাই ছেকেণ্ডেৰীত গৈ মোৰ সেয়া ফুটনি শেষ হ'ল। তাৰপিছত অকল ফিজিক্সৰ লেটাৰটো থাকিলেগৈ আৰু 74.6% লৈ পেলাই মই হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। হয়, তাৰপিছত গ্ৰেজুৱেশ্যন তিনিচুকীয়া কলেজৰ পৰা। হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন তিনিচুকীয়া কলেজ। তিনিচুকীয়া কলেজৰ ফিজিক্স ডিপাৰ্টমেণ্টত আৰু পিছৰ 3টা বছৰ পাৰ কৰিলোঁ। কেই নম্বৰ এটেম্প আছিলে এইটো? APSCত মোৰ এইটো 4th এটেম্প্ট আছিল। 4th এটেম্প্ট আছিল। প্ৰিলিমছ যদি ধৰা? প্ৰিলিমছ ধৰা। আগত 3বাৰ দিলা? প্ৰিলিমছ পাছ কৰি? নাই প্ৰিলিমছ কেতিয়াও পাছ কৰা নাই। মানে 3 নম্বৰ 3টা প্ৰিলিমছ ফেইল, 4 নম্বৰ একেবাৰে ওলাই গ'লা। 4 নম্বৰ বাৰলৈ চাগে মোৰ সেই কি কয় যে বুধ শক্তি জন্মে যে মানুহৰ, তেনেকুৱা কিবা হ'ল চাগে আৰু মানে পিপল গছৰ তলত বহি বুদ্ধই যেনেকৈ জ্ঞান পাইছিলে, মোৰ তেনেকুৱা কিবা এটা হ'ল চাগে আৰু। মানে মেইনছটো পঢ়াৰ ষ্ট্ৰেটেজিটো তুমি কেনেকৈ লৈছিলা? মই APSC দিম, মই এনেকুৱা মানে ফ'ল' কৰিম বা এনেকৈ কি কিতাপ ফ'ল' কৰিছিলা, কি ইউটিউব চেনেল চাইছিলা, সেইটো অলপ কৰিলে ভাল লাগিব। হয় মানে ছাত্ৰ ছাত্ৰীৰ সুবিধা হয়, মই গম পাইছোঁ। কিতাপ বেছিক কিতাপখিনি চবেই জানে, যেনেকৈ লক্ষ্মীকান্ত বা স্পেক্ট্ৰামৰ কথা চবেই জানে, কিন্তু এখন কিতাপৰ বিষয়ে মই বিশেষকৈ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰোঁ। এই কিতাপখন, এই 3খন কিতাপ, এইকেইখন বৰ এটা নচলে, APSCৰ কাৰণে বৰকৈ নচলে এই 3খন কিতাপ, মই কৈ দিছোঁ। আৰু বাকী ৰেফাৰেঞ্চ কিতাপ চবেই পঢ়িব পাৰে। এইখন ইম্পৰ্টেণ্ট জাজমেণ্টছ ট্ৰেন্সফৰ্মড ইণ্ডিয়া ফৰ UPSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে হয়। এখন এছেৰ কিতাপ হয়, পুলকিত খাড়ে। ইয়াত আপোনাৰ মানে চিভিল ছাৰ্ভিচৰ কাৰণে যিবোৰ এছে লিখোঁ, এছে লিখাৰ পেটাৰ্ণবোৰৰ ওপৰত আছে, ডিটেইলছত আছে। এই কিতাপখন মই কওঁ, এইখন যদি লগত ৰাখে নহয়, মানে এজন মানুহৰ 2-3 মাহৰ সময় বাচি যাব প্ৰিপাৰেশ্যন। কেলৈ কৈছোঁ মানে মই কিতাপখনৰ প্ৰমোশ্যন কৰা নাই দেই, মই কৈছোঁ মোৰ লাভ হ'ল আৰু বেলেগৰ কাৰণে কামত আহে নাহে নাজানো। মানে আমাৰ এই পাৰ্টটো মই ক'তোৱে বিচাৰি নাপাইছিলোঁ। এইখন আমাৰ পেপাৰ 4 যিখন হয়, জেনেৰেল ষ্টাডিজ পেপাৰ 4, পেপাৰ 4ৰ এই পাৰ্টখিনি মই ক'তোৱে বিচাৰি নাপাইছিলোঁ। ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা লৈ পেলাই ছিকিউৰিটি চেলেঞ্জেছ, তাৰপিছত ভেৰিয়াছ ছিকিউৰিটি ফ'ৰ্চেছ, ইয়াত একজেক্টলি টপিক ৱাইজ মই পাই গ'লোঁ এইখন কিতাপত। তো এইখনে মোৰ প্ৰায় 2-3 মাহৰ টেনশ্যন আৰু হেৰি নাইকিয়া কৰি দিলে এখন কিতাপে। হয়তো বেলেগৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে দেই, মই সেইটো কোৱা নাই যে মই কিতাপখনৰ প্ৰমোশ্যন কৰা নাই, কিন্তু দেই মই মাত্ৰ ক'ব খুজিছোঁ যে মানে আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ বাবে বহুত সহায়, ভাল কিতাপ। নয়ন আছে, নয়ন লগৰ একেলগৰ কি কিবা সুধিবা নি? সোধা আকৌ তুমি 15 চনত যেতিয়া গ্ৰেজুৱেশ্যন কৰিলা ফিজিক্সত মেজৰ লৈ কিনে, তাৰপাছত তুমি কি কৰিলা? এতিয়া বৰ্তমান এই 15 চনৰ পৰা 24 চনলৈকে ধৰা 9টা বছৰ, এই 9 বছৰ তুমি কেনেধৰণে পাৰ কৰিলা? এতিয়া ক'লে বহুতে মানে কি হয় ভাবে আৰু অকণমান হেৰি ধৰণৰ কামটো। মই প্ৰথমতে হেল্পাৰৰ কাম কৰিছিলোঁ NRC। মানে অফিচটো চফা কৰিব লাগে, অলপ সৰা মোচা কৰি দিব লাগে। তাৰপিছত হেৰি নহয়, এইটো ইমান গ্ল'ৰিফাই কৰিবলগীয়া কথা নহয় আৰু তেতিয়া সেইটো কামেই আছিলে মোৰ হাতত। আৰু আমাৰ NRC সেৱা কেন্দ্ৰ কিছুমান আছিলে, 26টামান আছিলে, কৈলাশপুৰলৈকে, এইফালে ফিলবাৰী কাকজানলৈকে, বৰাইকুৰি, তেনেকুৱা জেগাবোৰলৈ গৈ হেৰি আমাৰ ভান এখন আছিলে অফিচৰ, অলপ পুৰণা আৰু ভানখনত গৈ আমি তেল দিবলৈ যাওঁ। ডিজেল লৈ পেলাই যাব লাগে, জেনেৰেটৰবোৰত তেল দিবগৈ লাগে, আৰু ফৰ্ম চৰ্ম আহিলে সেইবোৰ দিবগৈ লাগে। বেচিকেলি সেইটো কামত মই প্ৰায় 1.5 বছৰমান কৰিলোঁ। কিন্তু যেতিয়া মানে অফিচত গম পালে মই পঢ়া শুনা কৰা কিবা বুলি, মোক সেইটো কামত যোৱাটো বন্ধ কৰি দিছিলে শেষলৈ। মানে তেওঁলোকে কৈছিলে এইবোৰ কৰি থকাতকৈ তুমি মানে চিঠি লিখিবা, হেৰি কৰিবা, তেনেকুৱা মানে পষ্টটো যিহেতু হেল্পাৰ, আমি মানে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিছিলোঁ, অকল যে এইটোৱে কৰিব লাগিব বুলি কথা নাই। কিন্তু ইনিচিয়েলি মোৰ ডিউটিয়ে সেইটো আছিলে, কাৰণ বাকী কামখিনি আমাৰ ছিনিয়ৰখিনিয়ে কৰি আছিলে। তো মোক সেইটো কামেই দিবলগীয়া হৈছিলে, গ্ৰেড 4 পোষ্ট আছিলে কাৰণে। আচ্ছা, সেইটো মানে ভাল লাগিলে মই শুনি পিনে। তুমি এটা সময় হেল্পাৰ কাম কৰিছিলা আৰু এতিয়া ACS অফিচাৰ হ'লা, একদম গ্ৰাছ লেভেলৰ পৰা অহা মানুহ। গতিকে অফিচাৰ হিচাপে তুমি ছাকচেছ হ'বা, কেলে গ্ৰাছ লেভেলৰ যিখিনি মানুহৰ চেণ্টিমেণ্টটো গম পাবা ন, যিমান হ'লেও এইটো হয় একদম। তোমাৰ মা দেউতা আছে, তেওঁ মা দেউতাৰ ওচৰত হ'ব, দেউতা আছে মানে গোটেই কথাখিনি গম পালোঁ। নৱোত্তমৰ ভাল লাগিলে
কৈছে যে হেল্পাৰ কাম কৰিছিলোঁ এটা সময়ত ঝাৰু মাৰিছিলোঁ কৈছে অফিচত আপুনি এখন এনে দোকান দি আছিলে এতিয়া কিন্তু পেপাৰ এজেঞ্চি আছিলে মোৰ বাছ ষ্টেচনত ষ্টাডি কৰ্ণাৰ আগে নাম কৰা দোকান আছিলে মানে অসম আন্দোলন টাইমত মই কেইবাবাৰো জেললৈ গ'লোঁ ডিব্ৰুগড় জেলত থাকিলোঁগৈ সেই সময়ত মোৰ দোকানখনৰ পজিশ্যনটো অলপ বেয়া হৈ গ'ল আৰ্থিক অৱস্থাটো অলপ বেয়া হৈ গ'ল আপুনি 18 বছৰ বিনা বেতনে মানে কোনো দৰমহা নোহোৱাকৈ কাম কৰিলে তাৰ ফল কিন্তু পাইছে এতিয়া আপোনালোকৰ অফিচাৰ হৈ গ'ল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কিন্তু মই নাপাওঁ যদিও স্কুলত মই সেইটো অনুভৱ নকৰোঁ বহুত ল'ৰা ছোৱালী তাত 60-70টা ল'ৰা ছোৱালীৰ মাজত প্ৰাথমিক বিদ্যালয় আৰু তাহাঁতৰ মাজত পঢ়ুৱাই থাকোঁতে মোৰ যে ঘৰখনত বস্তু নাই মই সেইটো নাভাবোঁ কিন্তু ঘৰলৈ আহি মোৰ যেতিয়া অভাৱখিনি পাওঁ ইচ্ছা মই কেলেই ইমান কষ্ট কৰি থাকোঁ বহুত মানুহে মোক গালি পাৰে কেলেই স্কুললৈ গৈ থাকোঁ কিন্তু ল'ৰা ছোৱালীখিনি যেতিয়া মোৰ প্ৰতি আগ্ৰহ আছে ইমান মানুহে সন্মান কৰে নহয় কষ্ট হয় যদিও যাওঁ আৰু সময়মতে যাওঁ সময়মতে আহোঁ আৰু বিদ্যালয়খনো বহুত ভাল মানে সেইখন প্ৰতি বছৰে বৃত্তি পায় মোৰ ল'ৰা ছোৱালীয়েও পাইছিল বাৰু বৃত্তি বহুত আদৰ্শৱান পিতৃ মাতৃ হয় আপোনালোকে মই যিমান দূৰ আপোনালোকৰ ঘৰত আহি অনুভৱ কৰিলোঁ এতিয়া যিখিনি পিতৃ মাতৃ আছে এটা সন্তানৰ সফলতাৰ আঁৰত কিন্তু বাপেক মাকৰ বহুত হাত থাকে সৰুৰ পৰা গঢ় দিয়া যায় ন সন্তানক তো আপোনালোকে কি পৰামৰ্শ দিব অভিভাৱকসকলক এজন আপোনালোকৰ দৰে নৱোত্তমৰ দৰে এজন সন্তান গঢ় দিবৰ কাৰণে কেনেকুৱা কাম কৰিব লাগে মাক বাপেকে মই কৈছোঁ মোৰ ল'ৰাটোৰ অন্ততঃ আমাৰ তিনিচুকীয়া জিলাখনে আমাৰ পিছপৰা জিলা ইয়াৰ প্ৰশাসনিক হেৰিয়াত গন্তিত লিখিব পৰা মানুহে আছে যদি কেনেবাকৈ মোৰ ল'ৰাটো আদৰ্শ হৈ যাতে অন্য গোটেই ল'ৰা ছোৱালীবিলাকে উদ্বুদ্ধ হওক আপুনি কি ক'ব ময়ো সেয়া কিছুমান সন্তানে আজিকালি মাক বাপেকক অশান্তি কৰে মই ভাবোঁ কেলেনো অশান্তি কৰিব লাগে ভালকৈ থাককচোন চবেই মাক দেউতাকৰ অশান্তি হ'লে মানে গোটেই ঘৰখনৰ অশান্তি হয় ল'ৰাটোৰ কাৰণে সেয়া সেইটোকে সদায় ভাবোঁ আৰু চবেই ভাল নালাগে হয় পঢ়া শুনা ভালকৈ কৰি গ'লে সকলো ভাল হৈ যায় বুলিয়ে ভাবোঁ আৰু মই সেয়া তো ময়ো ভাল লাগিলে আপোনালোকৰ ঘৰত আহি নৱোত্তমৰ লগত কথা পাতিলোঁ আপোনালোকৰ লগত কথা পাতিলোঁ ইমান আদৰ্শৱান পিতৃ মাতৃ আৰু সেইকাৰণে সন্তান ভাল হৈছে নৱোত্তমৰ দৰে এজন অফিচাৰ অৱশেষত কি ক'বা মানে নতুনকৈ ল'ৰাই দিব বিচাৰিব ন পৰীক্ষা APSCটো বহুতৰ সপোন থাকে তেওঁলোকৰ কাৰণে কি পৰামৰ্শ দিবা তুমি মই ভাবোঁ মানে কি চিভিল ছাৰ্ভিচটো সপোন হোৱাতকৈ মানে বাস্তৱ হ'ব লাগে মানে মানুহৰ খেলে মানুহৰ জীৱন যাত্ৰাত চিভিল ছাৰ্ভিচটো সোমোৱাই ল'ব লাগে মানে চিভিল ছাৰ্ভিচ মানে কি মানুহক সেৱা কৰা মই আপোনাক লগ পালোঁ আপোনাৰ কাৰণে যদি মই কিবা এটা কৰি দিব পাৰিলোঁ আপুনি বা মোক লগ পালে বোলে ৰাস্তাত মোৰ কিবা এটা অসুবিধা হৈ আছে আপুনি সেই মুহূৰ্ততে মোক সহায় কৰি দিব পাৰিলে সেইটোতো চিভিল ছাৰ্ভিচেই হয় ন চকী এখনত বহি লোৱাৰ লগে লগে অফিচ এটাত গৈ ফাইল চাইন কৰা সেইটোক বহুতে চিভিল ছাৰ্ভিচ বুলি ভাবে বা গাড়ী এখনত গৈ কিবা এটা পৰিস্থিতি মোকাবিলা তেওঁহে কৰি দিলে কিন্তু পৰিস্থিতিটো চব সোমাই আছোঁ ন সকলোৱে মিলি পেলাই যদি কিবা এটা কৰোঁ তেতিয়া সমাজখন বেছি ভাল হ'ব মানে অকল চিভিল ছাৰ্ভেণ্টজনে মোক কৰি দিব সেইটো ভাবি থকা সেইটো সেই মানসিকতাটো কৈছোঁ পৰীক্ষাটো চাগে তেনেকুৱা মানে মই অকলে পৰীক্ষা পঢ়ি পাছ কৰি যাম তেনেকুৱা নহয় মানে মোক বহুত মানুহে সহায় কৰিছে পৰীক্ষা দি থাকোঁতে কিছুমান মানুহে সহায় নকৰি মোক সহায় কৰি দিলে কিছুমান মানুহে যেতিয়া মোৰ ফোন নধৰা হৈ গ'ল তেতিয়া মই গম পালোঁ যে নহয় এই মানুহজনৰ কাৰণে মই এতিয়া আৰু ইম্পৰ্টেণ্ট হোৱা নাই কিয় ইম্পৰ্টেণ্ট হোৱা নাই মানে সেই ইম্পৰ্টেঞ্চটো মই কেনেকৈ আনিবলৈও হয়তো মানুহে হেৰি কৰিব এইটো ডাঙৰ কথা ক'লে মই ভাবি আছিলোঁ কথাটো মানে তেওঁ এইটো ক'লে যে মই কাৰোবাক ফোন মাৰিলে ৰিচিভ নকৰে তাৰমানে কি কৈছে তেওঁৰ কাৰণে আপোনাৰ গুৰুত্ব নাইকিয়া হৈ গ'ল তেওঁৰ ওচৰত তো সেই গুৰুত্বটো ঘূৰাই আনিবৰ কাৰণে কি কৰিম মই যদি মানে ইম্পৰ্টেণ্ট মেটাৰ বহুত ডাঙৰ কথা এইটো মানুহে লাইফত সেইটো ফেচ কৰে বহুতে ভাবে যে মোক অমুকে নমতা হ'ল এৰি দিয়ে সেইখিনিত আপোনাৰ ঘূৰাই আনিব লাগিব সেইটোত আপোনাৰ ষ্ট্ৰাগলটো আৰম্ভহে হৈছে আপুনি যদি তাতে শেষ বুলি ভাবে সেইজনৰ লগত যদি আপোনাৰ বন্ধুত্ব শেষ বুলি ভাবে তোমাৰ বন্ধুত্বটো নহয় তোমাৰ ইম্পৰ্টেঞ্চটো তুমি ৰাখা লাগিলে তুমি সেই সম্পৰ্কটো নাৰাখিবা ভাল লাগে মোৰ কোনো আপত্তি নাই কিন্তু তুমি সেই মানে গোটেই সাক্ষাৎকাৰটোৰ পৰা মই এই কথাটোৱে ভাল লাগিলে যে তোমাৰ যদি গুৰুত্ব কাৰোবাৰ ওচৰত কমিছে তেতিয়াহ'লে সেই গুৰুত্ব ঘূৰাই আনিবৰ কাৰণে কাম কৰা ষ্টাৰ্ট দিয়া সেইদিনাৰ পৰাই তো এই কথাষাৰ ক'লে বিৰাট ভাল লাগিলে অৱশেষত এইটোৱে ক'লোঁ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰক ষ্টেটাছত লগাওক বিশেষকৈ নিউ জেনেৰেশ্যন যিখিনি ল'ৰা আছে য়ং ল'ৰা তেওঁলোকলৈ শ্বেয়াৰ কৰক ভাল পাব আজি এই ভিডিঅ'টো পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজ ফ'ল' কৰিব থেংক ইউ লাভ ইউ